নমস্কাৰ SSC জিডি 2023-24 প্ৰিপাৰেশ্যন সকলোৱে চলাই আছে মক টেষ্ট দি আছে সকলোৱে পঢ়ি আছে আৰু ভালকৈ তেনে ক্ষেত্ৰত আমি এই ভিডিঅ'টোত অকমান এটা গিভৱে কৰিম বুলি উলিয়াইছো ভিডিঅ'টো প্ৰস্তুত কৰি আছো মই বেছি লম্বা নকৰো ভিডিঅ'টো মই অলৰেডি আগতে এটা গিভৱে এটো কৰিছোৱে যত মই PDF এখন বগি ক্যান্ডিডেটক মই দিছিলো ফ্ৰীতে ডাউনলোড কৰাৰ লিংক দিছিলো ডেসক্ৰিপচনত তো ভাবিলো মই আৰু এটা ফিজিক্যাল বুক এখন হয়তো মই এনেকুৱা ভাবো যে PDFত কৈ বুকত বেছি পঢ়া যায় এটো মন নেচাৰ এটা যদি মই PDF কিনি পঢ়িব ট্ৰাই কৰো মোবাইলত বা কম্পিউটাৰত বেছি মনোযোগ নহয় বা পঢ়াত নিচা নহয় যদি বুক এখন থাকে তেতিয়া বেছি নিচা হয় পঢ়াত তো সেইবাবে ভাবিলো এখন SSC ৰ মই বুকস গিভৱে কৰো দুখন বুকস আনিছো মই তাৰ এখন মই ইউজ কৰিম আৰু এখন কোনোবা এজন ক্যান্ডিডেটক মই গিভৱে কৰি দিম একদম বিনামূল্যে ফ্ৰীতে দি দিম এতিয়া কথা হল বুকখন এক্সাম্পলৰ বুক যত প্ৰেক্টিস সেট আছে আৰু লগতে প্ৰিভিয়াস ইয়াৰৰ সব কোৱেশ্চনছ আছে বহুত আৰু প্ৰেক্টিস সেট খিনি এই কাৰণে হয় হ'ব যে মক টেষ্ট ডিফিকাল্ট আমি যেহত মক টেষ্ট দাও এবিলাকত তাত টাইমিং লাগাই থাকে যেহেতু তো টাইম শেষ হ'ব যোৱাৰ পিছত আমি কিছুমান কোৱেশ্চন যিবিলাক এটেম্প কৰিব নোৱাৰো টাইমৰ বাবে সেইবিলাক ৰৈ যায় এতিয়া প্ৰেক্টিস সেট থাকিলে আমি যেতিয়া ইচ্ছা তেতিয়া বুকখন মেলি প্ৰেক্টিস সেট বিলাক দি থাকিব পাৰো তো এই বুকখনত কিছু প্ৰেক্টিস সেট আছে লগতে প্ৰিভিয়াস ইয়াৰ কিছুমান সলভ কোৱেশ্চন আছে এইবিলাক আপোনালোকে দিব পাৰে এতিয়া গিভৱেত পাৰ্টিসিপেট কেনেকৈ কৰিব মই অকমান সিম্পল একদম বিহে আগত টাস্ক এইবিলাক একো নাই বস চেনেলটো সাবস্ক্ৰাইব কৰি থব লগতে ভিডিঅটো লগৰ বন্ধু বান্ধৱক যিসকলে SSC জিডি বা তেনেকুৱা প্ৰিপাৰেচন এক্সামৰ প্ৰিপাৰেচন কৰিছে তেওঁলোকক শ্বেয়াৰ কৰি দিব আৰু এটা কমেন্ট কৰিব SSC জিডি প্ৰিপাৰেচন কেনেকুৱা চলি আছে নিজৰ ভাল লগা কমেন্ট এটা কৰিব কাৰণ গিভৱে যেটো উইনাৰ আছে মই কমেন্টৰ পৰা লম তো যিসকলে কমেন্ট কৰিব তেওঁলোকে ভিতৰত মই এজনক ইয়াৰে উইনাৰ বুলি এনাউন্স কৰিম আপকামিং টাইমত কেতিয়া কৰো মই এতিয়াতে ডিসাইড কৰা নাই যেহেতু মই নিশ্চয় হেতু আপকামিং পোষ্টত বা ভিডিঅত জনাম কেতিয়া মানে উইনাৰ এনাউন্স কৰো বাট টাস্ক এটোৱে যে এটা সুন্দৰ কমেন্ট কৰিব তাৰ পৰাই মই ওয়েবসাইটৰ সহায়ত এজনক ৰেন্ডমলি কাৰোবাক পিকআপ কৰি মই বুকখন ঘৰত ডেলিভাৰ্ড কৰাই দিম এইটোৱে আছিল হৰু গিভৱে এনাউন্সমেন্টৰ ভিডিঅ আই হোপ সকলোৱে বুজি পালে আশা কৰো সকলোৰে প্ৰিপাৰেচন ঠিকে চলি আছে আজিলৈ এখিনিয়ে ধন্যবাদ জয় অসম